গাইজ আজি আমাৰ লাষ্ট ডে ট্ৰেক আৰু সকলোৱে সোনকালে শুই উঠি মেলি ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি মেলি সকলোৱে পেকিং ষ্টাৰ্ট আৰম্ভ কৰিলোঁ আমি আৰু এয়াই মৰ্ণিঙৰ দৃশ্য চ' লেটছ গ' গাইজ চ' গাইজ গুড মৰ্ণিং 8:30 বাজিছে আমি যাবলৈ ওলালোঁ আজি ট্ৰেকৰ লাষ্ট দিন গতিকে সকলো ৰেডি হৈছে এইফালে পিছফালে যাবলৈ ইয়াত পন্দা চেণ্ডিতা বহুত ভাল জেগা হয় ৰেইনকোট মেইন জোতা ডেকাথলেন জোতা আৰু ৰেইনকোট আৰু ৰেইন কভাৰ প্লিজ আমি ট্ৰেকিং ষ্টাৰ্ট কৰিলোঁ আৰু কেম্পৰ পৰা আহি পানি এইডোখৰ পাইছোঁহি আৰু এইফালে আমি এতিয়া জাখামা দি উঠিম আৰু আহোঁতে আমি এইটো ৰোড দি ভিছামা দি আহিছিলোঁ এতিয়া জাখামা দি উঠি যাম আৰু গৈ পিনে ট্ৰেকিং স্পট নামিম চ' লেটছ গ' গাইজ চ' ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ জাখামা দি আৰু পূৰা খাৰা উঠিব লাগিব ষ্টেপ চ' লেটছ গ' গাইজ ওপৰলৈকে পূৰা খাৰা সকলোৱে গৈ আছোঁ আমি আমাৰ খাৰা পাহাৰ বগাই আহি মানে এটা প্লেচ পাইছোঁ অলপ ৰেষ্ট লৈছোঁ ভিউ পইণ্ট চ' হেল্ল' ভিউটো প্লিজ গোটেই ডাৱৰে আৱৰি আছে এনেকুৱা লাগিছে যে একদম ডাৱৰৰ মাজত আছোঁ আমি লুক এট দ্য ভিউ হাৰ্ডেষ্ট ক্লাইম্ব আপোনাৰ 40 মিনিট ট্ৰেকিং কৰি আহি একদম পাহাৰৰ টপ এটাত উঠি পালোহি সকলোৱে ঘৰলৈ ফোন কল কৰি ফুল টাৱাৰ পাই বহুত ভাল লাগিছে আৰু এয়াৰটেল লগত এয়াৰটেল জিঅ' ফুল টাৱাৰ পাইছোঁ দুদিনৰ পিছত একদম পুৰা মস্তি মজা চবেই ইটো গাৰ্লফ্ৰেণ্ডলৈ ফোন চোন কৰি লৈছে ঘৰলৈ খবৰ দিছে ই বহুত মিছা কথা কৈছে মোৰ গাৰ্লফ্ৰেণ্ড নাই তাৰপিছত আমি ঘৰলৈ চবেই ফোন চোন কৰি লৈছে এতিয়া ইয়াৰ পৰা আমাৰ আৰু 3 ঘণ্টা 3.5 ঘণ্টা মিনিমাম লাগি যাব তল পাওঁতে তাৰপিছত গাড়ী ৰখি থাকিব তাৰ পৰা আমি ডিমাপুৰ যাম ডিমাপুৰৰ এনেকুৱা ধৰণৰ ভয়ানক ৰাস্তা এইটো তললৈ আহিব লাগে আৰু ইয়াত আঁঠুত বহুত ধৰে য'ত নি কেপটো বহুত জৰুৰী ইয়াত আৰু এনেকুৱাডাল লাঠিৰ খুব প্ৰয়োজন চ' লেটছ গো আমি মিলি এবাৰ আৰু এইফালে আমাৰ পাছফালে মানস দা আৰু পাৰ্থ দা আহি আছে কৰি আছো এতিয়া Come baby, let's go baby. Di asu. Gogoi botol da লৈ ল হাতত ইয়া গগৈ প্ৰায় 700টা ষ্টেপ নামি আহিলোঁ আমি Very good brothers.
Brothers in arms. Yo, Brothers in বহুত arms. মজা লাগিছে মানুহৰ লগত আহি বহুত মজা লাগিছে বহুত ট্ৰিপটো বহুত এনজয় কৰিলো আমি Great, great. ভুটিয়া ফিলিং এটা ফিল এটা হয় ন মই কালি কৈছিলো ন ফাইনেলি প্ৰায় আঢ়ৈ ঘণ্টা আমি তললৈ আহি আহি দুটা ৰেষ্ট পইণ্ট পালোহি চ' সকলোৱে চবেই ৰেষ্ট ল'লে আৰু 5,410টা ষ্টেপ আমি তললৈ যাব লাগিব চ' লেটছ গো গাইজ কাম অন লেটছ গো এনেকুৱা ষ্টেপত আহি আছোঁ মোৰ ৰিক্সি হয় সেইকাৰণে ভিডিঅ' চিডিঅ' কৰিব পৰা নাই আহি আছে আৰু এনেকুৱাতে হঠাৎ বৰষুণ এজাক আহি আমাক তিয়াই পেলালেহি ৰেইন ফৰেষ্টৰ মাজে মাজে খোজকাঢ়ি গৈ আছোঁ ভাগৰো লাগিছে কিন্তু ভাল লাগিছে চ' কমন গাইজ কোৱা কাটি দিবা আকৌ ৰেইন ফৰেষ্টত ওচৰতে বহুত সাৱধান আছে কাৰণ ইয়াত হিলছবিলাক বহুত শ্লিপাৰী হয় আৰু হিলছবিলাক কিছুমান হিলি থাকে গতিকে সকলো সাৱধান আছে আৰু গ্ৰিপ থকা জোতা ইয়াত বহুত প্ৰয়োজনীয় হ'ব নালাগে লাগে এইটো দুইটাই দিম যোৱা এইটো মানে গ্ৰুপ ভিডিঅ' হ'ব আল্টিমেট ব্লগ আল্টিমেট ভিউ এইটো ঝৰ্ণাটো ক্ৰছ কৰিলোঁ আৰু বেছি দূৰ নাই আৰু আপোনাৰ 40-45 মিনিটমান বাটৰ পৰা আমি পাই যাম আমাৰ গাড়ী ৰখি আছে আমাৰ কাৰণে ডিমাপুৰলৈ যাবলৈ পাইছোঁহি আৰু যেন তেন আৰু ইয়াৰ পৰা অলপ দূৰ গৈ আমাৰ ট্ৰেক কমপ্লিট হ'ল কোৱা আকৌ কিবা ক'ব আছে যদি ৰেইন ফৰেষ্টত ৰেইন নহ'লে ভাল নালাগে ইটছ ৰেইনিং ইটছ ভেৰি কোল্ড মেন অ'কে চ' ফাইনেলি আমি ৰেইন ফৰেষ্টৰ মাজে মাজে বৰষুণে তিতি বুলি আহি মেলি ট্ৰেক কমপ্লিট কৰিলোঁ আৰু ইয়াৰ পৰা আমাৰ পিক আপ ভান আহিব আমাক নিবলৈ গতিকে ইটছ অসাম মেন Yeah! I will come again. Let's go!